হাই গাইজ, আপোনালোকক নতুন এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। মই আৰম্ভ কৰিছোঁ কুলা আৰ্ট কৰিবলৈ কাৰণে। মই নাজানো কৰিবলৈ, কিন্তু মোৰ লগৰটো যিহেতু বাৰ্থডে বোলে লগৰটো যিহেতু বিয়া, তাৰ বাবে মই ভাবিলোঁ এবাৰ ট্ৰাই কৰিয়ে চাওঁ। সিহঁতে সম্পূৰ্ণ বেংগলী নিয়মত সকলোবোৰ কৰে, সেইকাৰণে মই ভাবিলোঁ তাহাঁতৰ বিয়াখনৰ বাবে মই এইটো কৰি চাওঁ। তাৰপিছত মই লাহে লাহে আৰম্ভ কৰিলোঁ ৰঙা ৰংটো দি পেলাই। তাৰপিছত সেই সৰুগৰাকীয়ে কিবা এটা পচন্দ কৰি দিলে আৰ্ট। মই বোলো নোৱাৰিমকৈ গৈ পেলাই যেনে তেনে মই ক'লা আৰ্টটো বগা ৰংটো দি পেলাই কৰি শেষ কৰিছোঁ। আৰু ব্ৰাছকেইডালো ভালকৈ চলাব নাজানো, যেনে তেনে সময় বাহটো লাষ্টত লিখি মই কুলা আৰ্টটো সম্পূৰ্ণ কৰিছোঁ। তাকে জনাবচোন বাৰু সকলোৱে কুলা আৰ্টটো ফাৰ্ষ্ট টাইম যিহেতু কৰিছোঁ, ভালে বেয়াই মোক কমেণ্ট কৰি সকলোৱে জনাব কেনেকুৱা হৈছে।